নমস্কাৰ জোনাক এডুকেশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনালো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ সিলেবাছৰ লগত সংগতি ৰাখি অসম তথা ভাৰত চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ ওপৰত এটা ভিডিঅ' সিৰিজ প্ৰস্তুত কৰিছো ইতিমধ্যে মই অসম চৰকাৰৰ বিভিন্ন আঁচনিসমূহ পাৰ্ট 1ত অন্তৰ্ভুক্ত কৰিছো আজি পাৰ্ট 2ত ভাৰত চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ বিষয়ে আলোচনা কৰিম যদি আপোনালোকে জোনাক এডুকেশ্যনৰ আগৰ সেই ভিডিঅ'সমূহ চোৱা নাই তেন্তে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনৰ পৰা সেই খণ্ডসমূহ চাব পাৰিব প্ৰথম প্ৰশ্নলৈ আহিছো প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা অৰ্থাৎ চমুকৈ পিএম কিষাণ বুলি কোৱা হয় এই পিএম কিষাণ আঁচনিখন দেশৰ প্ৰধানমন্ত্ৰীয়ে কোনখন ৰাজ্যত উন্মোচন কৰিছিলে পিএম কিষাণ আঁচনি এই আঁচনিখন দেশৰ কৃষি আৰু কৃষক কল্যাণ বিভাগৰ দ্বাৰা প্ৰদান কৰা এখন আঁচনি হয় আৰু এই আঁচনিখন প্ৰথমবাৰৰ বাবে উত্তৰ প্ৰদেশ ৰাজ্যখনত উন্মোচন কৰা গৈছিলে গতিকে আমাৰ এই অপচনটো আমাৰ শুদ্ধ হ'ব এতিয়া এই পিএম কিষাণ নিধি এই আঁচনিখন উন্মোচন কৰা তাৰিখটো হৈছে 24 ফেব্ৰুৱাৰী 2019 আৰু সেই সময়ত পোনপ্ৰথমবাৰৰ বাবে যি আঁচনিখন উন্মোচন কৰিছিলে মুঠ ধনৰ পৰিমাণ হৈছে 20,000 কোটি টকা আৰু এই পিএম কিষাণ নিধি আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী কৃষকলৈ সৰ্বমুঠ বছৰত যদি ধৰা হয় বাৰ্ষিকভাৱে 6,000 টকা প্ৰদান কৰা হয় আৰু যদি কিস্তি হিচাপত ধৰা হয় 2,000 কে দিয়ে গতিকে আমি প্ৰথম কিস্তিত কিমান দিব সেয়া ধনৰ পৰিমাণ হৈছে 2,000 টকা এইখিনি আছিল মূল ইম্পৰ্টেন্ট কথাসমূহ নেক্সট প্ৰশ্নলৈ আহিছো Question number 2 COVID-19 সময়ত ভাৰত চৰকাৰে দৰিদ্ৰ সীমাৰেখা নাগৰিকৰ বাবে প্ৰস্তুত কৰা কল্যাণকামী আঁচনিখনৰ নাম কি এখন কল্যাণকামী আঁচনি COVID-19 সময়ত দেশৰ প্ৰধানমন্ত্ৰী উন্মোচন কৰিছিলে যে আঁচনিখনৰ নাম হৈছে আমি যদি অপচন চাওঁ আমাৰ ডি অপচনটো শুদ্ধ হ'ব লাগিছিলে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ পেকেজ যোজনা নহয় পেকেজ প্ৰদান কৰিছিলে এই পেকেজত সাধাৰণতে 1,72,000 কোটি টকা এই দৰিদ্ৰ লোকসকলৰ বাবে প্ৰদান কৰা হৈছিলে যাৰ জৰিয়তে আছিলে যেনেকে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা বা কৃষকসকলক 2,000 টকাকৈ প্ৰদান কৰা হৈছিল এইবিলাক গোটেইবিলাক সাধাৰণতে এই গৰীব কল্যাণ পেকেজতে আছিল পৰৱৰ্তী প্ৰশ্নলৈ আহিছো Question number 3 প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰ অৰ্থাৎ আৰবান বঁটা 2021 লাভ কৰা ৰাজ্যখনৰ নাম কি PMAYU অৰ্থাৎ আৰবান যি বঁটা লাভ কৰিছিল 2021ত সেইখন ৰাজ্য হৈছে অপচনসমূহৰ ভিতৰত উত্তৰ প্ৰদেশ আৰু এতিয়া আমি চাওঁ প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰ আৰু গ্ৰাম্য দুটা আছে এটা হৈছে আৰবান আৰু আনটো হৈছে গ্ৰাম্য এতিয়া আৰবানত সাধাৰণতে কি কৰা হৈছে আৰবানৰ লঞ্চ কৰা হয় তাৰ আগত লঞ্চ কৰিছে তাৰ এক বছৰ পাছতহে কিন্তু যি গ্ৰাম্যৰ আৱাস যোজনাখন লঞ্চ কৰিছে গতিকে আমি তাৰিখটো যদি চাওঁ আৰবান যিখন আঁচনি আছে লঞ্চ কৰিছিলে 25 জুন 2015 আৰু এই যি আঁচনি এই আঁচনিখনৰ জৰিয়তে তেওঁলোকৰ যি ঘৰৰ মানে সীমা বা পৰিসীমাটো সেয়া হৈছে 21 স্কয়াৰ কিলোমিটাৰ পৰা 30 স্কয়াৰ কিলোমিটাৰলৈ ধৰা হয় কেতিয়াবা প্ৰশ্ন আহে যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগত নগৰৰ যি ঘৰ তৈয়াৰ কৰিব সেই তৈয়াৰ কৰা ঘৰৰ জোখৰ পৰিমাণ কিমান তেতিয়া নগৰৰ হ'ব 21 পৰা 30 আকৌ যদি গ্ৰাম্য কথা উঠে তেতিয়া 25 স্কয়াৰ মিটাৰ হ'ব আৰু মন্ত্ৰালয় কিটা নিশ্চয় গম পাইছে আৰু আৰবানৰ যি মন্ত্ৰালয় সেয়া হৈছে মিনিষ্ট্ৰি অফ হাউচিং এণ্ড আৰবান এফেয়াৰ্ছ ঠিক একেদৰে গ্ৰাম্যৰ যি আমাৰ আৱাস যোজনা দিয়ে হেয়াৰ মিনিষ্ট্ৰিটো হৈছে মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেন্ট গতিকে এইকেইটা চাই ল'ব লাগিব Question number 4 শিশুৰ লিংগ অনুপাত হ্ৰাস পোৱাৰ সমাধান আৰু কন্যা শিশুৰ সবলীকৰণৰ উদ্দেশ্যে কোনখন আঁচনি প্ৰদান কৰিছিলে ইয়াৰ উদ্দেশ্যটো জড়িত হৈ আছে সেই আঁচনিখনৰ যদি চাওঁ আমাৰ বি অপচনটো শুদ্ধ হ'ব বেটি বচাও বেটি পঢ়াও অভিযান এই আঁচনিখনৰ জৰিয়তে কি কৰা হৈছিলে শিশুসকলৰ যি লিংগ অনুপাত হ্ৰাস কৰিছিলে যেনেকে গাৰ্লছ চাইল্ডৰ যিটো ৰেচিও আছিলে তাক ইনক্ৰিজ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিলে বৃদ্ধি কৰা হৈছিলে আৰু যি কন্যা শিশুৰ সবলীকৰণ তাৰ লগতো এই আঁচনিখনে বিশেষভাৱে জড়িত হৈ আছিল এতিয়া যদি চাওঁ এই আঁচনিখন 22 জানুৱাৰী 2015ত ৰূপায়ণ কৰা হৈছিলে মানে আৰম্ভণি কৰা হৈছিলে আৰু আৰম্ভণি কৰা ৰাজ্যখন হৈছে হাৰিয়ানা ঠাইডোখৰ হৈছে পানীপত আৰু এই আঁচনিখন তিনিটা মন্ত্ৰালয়ৰ যৌথভাৱে প্ৰচলন কৰা হৈছিল এটা হৈছে মিনিষ্ট্ৰি অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেন্ট আৰু আনটো হৈছে মিনিষ্ট্ৰি অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ আৰু ঠিক একেদৰে অন্যটো হৈছে মিনিষ্ট্ৰি অফ হিউমেন ৰিসোৰ্স ডেভেলপমেন্ট গতিকে তিনিটা মন্ত্ৰালয়ৰ সংযোগতহে এই আঁচনিখন প্ৰস্তুত কৰা হৈছে Question number 5 আয়ুষ্মান ভাৰত আঁচনিখন কেতিয়া আৰম্ভ কৰা হৈছিলে এটা ইম্পৰ্টেন্ট কোৱেশ্চনছ ইয়াৰ শুদ্ধতৰ অপচন নম্বৰ সি হ'ব 23 ছেপ্টেম্বৰ 2018ত এই আয়ুষ্মান ভাৰত আঁচনিখন ৰূপায়ণ কৰা হৈছিল বা আৰম্ভণি কৰা হৈছিল এতিয়া যদি চাওঁ এই আয়ুষ্মান ভাৰত আঁচনিৰ জৰিয়তে কি কৰা হয় সাধাৰণতে 5 লাখ টকাৰ যি ইনস্যুৰেন্স তাক কৰা হয় বা বেমাৰ শুশ্ৰূষাৰ জৰিয়তে 5 লাখ টকা ইয়াত
খৰচ কৰিবলৈ দিয়া হয় তাৰ লগতে এই আঁচনিখনৰ কিন্তু অন্য এটা নাম হৈছে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা কেতিয়াবা আয়ুষ্মান ভাৰত নকৈ কিনে ক'ব পাৰে যে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাখন কোন তাৰিখত আৰম্ভ কৰা হৈছিল আৰু এই আয়ুষ্মান ভাৰত আঁচনিখন প্ৰথমবাৰৰ বাবে ঝাৰখণ্ডত আৰম্ভণি কৰা হৈছিল গতিকে কেতিয়াবা আহিব পাৰে কোন ৰাজ্যত আৰম্ভণি কৰিছিলে তেতিয়া হ'ব ঝাৰখণ্ড পৰৱৰ্তী প্ৰশ্নলৈ আহিছো কুৱেশ্যন নম্বৰ 6 কোন চনত জল জীৱন মিছন আৰম্ভ কৰা হৈছিল এই অপচনটোৰ শুদ্ধ উত্তৰ অপচন নম্বৰ এ হ'ব 5 জুলাই 2019ত এই জল জীৱন মিছন আঁচনিখনৰ শুভাৰম্ভ কৰা হৈছিল আৰু কেতিয়াবা সুধিব পাৰে যে এই জল জীৱন অভিযানখনৰ সাধাৰণতে জল শক্তি অভিযান বুলিও কোৱা হয় আৰু যাৰ জৰিয়তে যি মূল থিমটো আছিল কেচ দ্য ৰেইন এইটো আছে কেচ দ্য ৰেইন নামেৰে কোনখন আঁচনি প্ৰণয়ন কৰা হৈছিল তেতিয়া আমি জল জীৱন মিছনে ক'ব লাগিব আৰু এই 2024 চনত এটা থিম আছে জল জীৱনৰ লগত সেইটো হৈছে নাৰী শক্তি সে জল শক্তি গতিকে প্ৰশ্ন এটা ইম্পৰ্টেন্ট প্ৰশ্ন এইটো হ'ব পাৰে যে 2024 চনৰ যি জল জীৱন মিছন তাৰ থিমটো কি সেইটো হ'ব নাৰী শক্তি সে জল শক্তি আৰু আমি যদি চাওঁ এটা অপচন সেইটো হৈছে হৰ ঘৰ জল ষ্টেটত আটাইতকৈ প্ৰথম যি ষ্টেট আছিল সেইখন হৈছে গোৱা বিবেচনা কৰা হয় আৰু যদি নৰ্থ ইষ্টে চাওঁ নৰ্থ ইষ্টত অৰুণাচল প্ৰদেশক সাধাৰণতে এই 100% কমপ্লিট কৰা ৰাজ্যসমূহৰ ভিতৰত এখন ৰাজ্য কৰা হয় কিন্তু অৰুণাচল গোটেই আমাৰ ৰাজ্যসমূহৰ ভিতৰত নহয় কিন্তু যদি নৰ্থ ইষ্টৰ ভিতৰত চাওঁ তেতিয়া অৰুণাচলে 100% যি জল জীৱন মিছন আছে তাৰ কামটো সম্পূৰ্ণ কৰিছে পৰৱৰ্তী প্ৰশ্নলৈ আহিছো কুৱেশ্যন নম্বৰ 7 মুদ্ৰা যোজনাৰ এমৰ অৰ্থ কি মুদ্ৰা ইয়াৰ এমৰ ফুল ফৰ্মটো সুধিছে মুদ্ৰাৰ এমৰ ফুল ফৰ্মটো হৈছে মাইক্ৰ যদি আমি চাওঁ এই মুদ্ৰাৰ সম্পূৰ্ণ নামটো হৈছে মাইক্ৰ ইউনিটছ ডেভেলপমেন্ট এণ্ড ৰিফাইনেন্স এজেন্সি আৰু এই মুদ্ৰা যোজনাখন আৰম্ভণি কৰা চনটো হৈছে 8 এপ্ৰিল 2000 কুৱেশ্যন নম্বৰ 8 তলৰ কোন বিষয়ৰ বস্তুৰ সৈতে আমব্ৰেলা স্কিম জড়িত হৈ আছে আমব্ৰেলা স্কিম জড়িত হৈ থকাৰ বিষয়বস্তু হৈছে নাৰী সুৰক্ষা অৰ্থাৎ সেফটি অফ ওমেন অৰ্থাৎ নাৰীৰ যি সুৰক্ষা আছে তাৰ লগতে এই আমব্ৰেলা স্কিমখিনি জড়িত হৈ আছে এতিয়া এই আমব্ৰেলা স্কিমসমূহ সাধাৰণতে মিছন শক্তিৰ অংশ হিচাপে প্ৰণয়ন কৰা হৈছে যাৰ তাৰিখটো হৈছে লঞ্চ কৰা 1 এপ্ৰিল 2015 যাৰ জৰিয়তে সাধাৰণতে ওমেন হেল্প ডেস্ক বা 112 ইমাৰ্জেন্সি এইবিলাক সাধাৰণতে লঞ্চ কৰা হৈছিল কুৱেশ্যন নম্বৰ 9 কোন চনত পিএম পোষণ অভিযান আঁচনিখন ৰূপায়ণ কৰা হৈছিল এই অপচনসমূহৰ ভিতৰত এই অপচনটো শুদ্ধ হ'ব 8 মাৰ্চ 2018 চনত এই পিএম পোষণ অভিযান আঁচনিখন ৰূপায়ণ কৰা হৈছিল এই আঁচনিখন ৰূপায়ণ কৰা প্ৰথম ৰাজ্যখন হৈছে ৰাজস্থানতে এই আঁচনিখনৰ আৰম্ভণি কৰিছিল আৰু পিএম পোষণ অভিযান আঁচনিখনক চমুকৈ বা অন্য এটা নাম হৈছে নেশ্যনেল নিউট্ৰিচন মিছন বুলি কোৱা হয় যাতে কনফিউজ যাতে আমি নহওঁ এতিয়া এই আঁচনিখনৰ বিষয়ে অন্য কেইটামান কথা জানি থওঁ এই আঁচনিখন সাধাৰণতে মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ দ্বাৰা ৰূপায়ণ কৰা হৈছে আৰু পূৰ্বতে এই আঁচনিখন সাধাৰণতে মিড ডে মিল আঁচনি বুলিও জনা যায় আৰু 2021 চনত কিন্তু মিড ডে মিলৰ সলনি পিএম পোষণ অভিযান হিচাপে মানে লিখা হয় চেঞ্জ কৰা হয় নামটো আৰু এই লগত জড়িত লোকসকল যেনেকৈ শিশু 0 পৰা 6 বছৰৰ ভিতৰত গৰ্ভৱতী মহিলা আৰু যেনেকৈ শিশুসকলে যে দুগ্ধপান কৰি থাকে মহিলাৰ পৰা গতিকে সেই মহিলাসকলকো এড কৰা হৈছে আৰু লগতে কিশোৰীসকলক এই পিএম পোষণ অভিযান আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে কুৱেশ্যন নম্বৰ 10 কোন চনত ডিজিটেল ইণ্ডিয়া আঁচনিখনৰ আৰম্ভ কৰা হৈছিল এই অপচনসমূহৰ ভিতৰত আমাৰ সি অপচনটো শুদ্ধ হ'ব 1 জুলাই 2015 চনত আমাৰ পোন প্ৰথমবাৰৰ বাবে ডিজিটেল ইণ্ডিয়া আঁচনিখনৰ শুভাৰম্ভ কৰা হৈছিল আৰু তাৰ জৰিয়তে এই ডিজিটেল ইণ্ডিয়াৰ লগত সাধাৰণতে মেক ইন ইণ্ডিয়া ভাৰতমালা ষ্টাৰ্টআপ ইণ্ডিয়া ষ্টেণ্ড আপ ইণ্ডিয়া ইত্যাদি আঁচনিসমূহ সাধাৰণতে জড়িত হৈ আছে পৰৱৰ্তী প্ৰশ্নলৈ আহিছো কুৱেশ্যন নম্বৰ 11 ষ্টেণ্ড আপ ইণ্ডিয়া আঁচনিখনৰ জৰিয়তে সমাজৰ কোন শ্ৰেণীৰ লোকক সহায় কৰা হয় ষ্টেণ্ড আপ ইণ্ডিয়া এখন গুৰুত্বপূৰ্ণ আঁচনি এই আঁচনিখনে সাধাৰণতে সামৰি লোৱা লোকসকল হৈছে এছটি এছচি আৰু মহিলাসকলক এতিয়া এই আঁচনিখনৰ ৰূপায়ণ কৰা তাৰিখটো হৈছে 5 এপ্ৰিল 2016 আৰু এই আঁচনিখনৰ জৰিয়তে আমাৰ এছচি এছটি আৰু ওমেন তেওঁলোকক সাধাৰণতে বা অনুসূচিত জাতি অনুসূচিত জনজাতি বা মহিলাসকলক সাধাৰণতে 10 লাখৰ পৰা 1 কোটি পৰ্যন্ত ঋণ প্ৰদান কৰা হয় কুৱেশ্যন নম্বৰ 12 সুকন্যা সমিতি যোজনাৰ একাউণ্টত নিম্নতম বছৰি জমা ধনৰ পৰিমাণ কিমান অৰ্থাৎ মিনিমাম আমি এনুৱেল কিমান ডিপজিট কৰিব লাগিব তাক সুধিছে যদি চাওঁ সুকন্যা সমিতি যোজনাৰ একাউণ্টত আমি
250 টকাৰ পৰা আমি জমা থব পাৰো আৰু একেবাৰে যদি উচ্চতম বা অধিকতম টকাৰ পৰিমাণ হেয়া হৈছে 1.50 লাখ টকা অৰ্থাৎ 1.5 লাখ টকা আমি থব পাৰো এতিয়া এই সুকন্যা সমিতি যোজনাৰ যি লঞ্চ অৰ্থাৎ আৰম্ভণি কৰা তাৰিখটো হৈছে 22 জানুৱাৰী 2015 এই সুকন্যা সমিতিৰ যিখন যোজনা এখন সাধাৰণতে বেটি বচাও হ'ব লাগিছিলে বেটি বচাও বেটি পঢ়াও এই আঁচনিখনৰে এটা অংশ স্বৰূপে ইয়াক মানে ৰখা হয় আৰু এই ছোৱালীসকলৰ কিন্তু আটাইতকৈ অধিকতম অৰ্থাৎ মেক্সিমাম এজ কিন্তু 10 বছৰতকৈ তলৰ হ'ব লাগিব গতিকে 10 বছৰতকৈ ওপৰৰ ছোৱালী কিন্তু এই সুকন্যা সমিতি যোজনাখন লাভ উঠাব নোৱাৰিব নেক্সট প্ৰশ্নলৈ আহিছো কুৱেশ্যন নম্বৰ 13 বিমান ভ্ৰমণ সুলভ কৰি তুলিবলৈ ভাৰত চৰকাৰে ৰূপায়ণ কৰা আঁচনিখনৰ নাম কি আমাৰ সকলো সাধাৰণ নাগৰিকৰ কাৰণে যে বিমানত ভ্ৰমণ কৰিবৰ বাবে এখন আঁচনি প্ৰদান কৰিছিলে আৰু সেই আঁচনিখনৰ নামে হৈছে উড়ান UDAN এতিয়া এই উড়ান আঁচনিখনৰ সম্পূৰ্ণ নামটো হৈছে উড়ে দেশ কা আম নাগৰিক আৰু এই আঁচনিখনৰ লঞ্চ কৰা তাৰিখটো হৈছে 21 অক্টোবৰ 2016 লঞ্চ কৰিছে এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াই কিন্তু এটা কথা মনত থব লাগিব এই আঁচনিখনৰ জৰিয়তে কিন্তু বিদেশ ভ্ৰমণ বা ইন্টাৰনেশ্যনেল আমাৰ ট্ৰিপৰ কাৰণে নহয় কেৱল ৰিজনেল কানেক্টিভিটিৰ কাৰণে এই আঁচনিখন প্ৰদান কৰা হৈছিল গতিকে প্ৰশ্নবিলাক কেতিয়াবা আমাক বাজুল লগাই দিব পাৰে তেতিয়া গোটেইখিনি যদি আমি চাই থওঁ আমাৰ সুবিধা হ'ব নেক্সট প্ৰশ্ন কুৱেশ্যন নম্বৰ 14 মেক ইন ইণ্ডিয়া আঁচনিখনৰ কেতিয়া আৰম্ভ কৰা হৈছিল এখন ইম্পৰ্টেন্ট আঁচনি এই আঁচনিখন লঞ্চ কৰা তাৰিখটো হৈছে 25 ছেপ্টেম্বৰ আৰু চনটো হৈছে 14 গতিকে আমাৰ এই অপচনটো শুদ্ধ হ'ব আৰু এই আঁচনিখনৰ লঞ্চ কৰা বা মুকলি কৰা এটাই উদ্দেশ্য হেয়া হৈছে উৎপাদন ক্ষমতা বৃদ্ধি কৰা অৰ্থাৎ ইনক্ৰিজিং ম্যানুফ্যাকচাৰিং গ্ৰোথ তাৰে হৈছে আঁচনিখনৰ মুখ্য উদ্দেশ্য কুৱেশ্যন নম্বৰ 15 ভাৰত চৰকাৰে শেহতীয়াকৈ ৰূপায়ণ কৰা উন্নতি UNNATI আঁচনিখনৰ জৰিয়তে তলৰ কোনখন ৰাজ্যৰ সুবিধা লাভ কৰিব এতিয়া অপচনটো যদি চাওঁ আমাৰ উন্নতি আঁচনিখনৰ জৰিয়তে ইউ শব্দটোৱে লুকাই আছে উত্তৰ পূব গতিকে উত্তৰ পূব মানে 8খন ৰাজ্য গতিকে 8খন ৰাজ্যত অসমো থাকিব বাকিখিনি উত্তৰ পূৰ্বৰ ভিতৰত নপৰে গতিকে আমাৰ সি অপচনটো আমাৰ এতিয়া এই উন্নতি আঁচনিখন শেহতীয়াকৈ কিন্তু এটো কাৰেন্ট এফেয়াৰো হ'ব পাৰে 2024 চনত লঞ্চ কৰিছে গতিকে এটো এটা কাৰেন্ট এফেয়াৰ হিচাপে আমি ইম্পৰ্টেন্ট দিব লাগিব এই আঁচনিখন লঞ্চ কৰা তাৰিখটো হৈছে 9 মাৰ্চ 2024 আৰু সম্পূৰ্ণ ৰূপটো হৈছে উত্তৰ পূৰ্ব ট্ৰান্সফৰমেটিভ ইন্ডাষ্ট্ৰিয়েলাইজেশ্যন স্কিম যাক উন্নতি বুলি কোৱা হয় লগতে ইয়াক অন্য এটা নাম কোৱা হয় যেনেকৈ নিউ ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট স্কিম বুলিও কোৱা হয় যাৰ জৰিয়তে 8খন আমাৰ নৰ্থ ইষ্টৰ ৰাজ্যই লাভ উঠাব পাৰিব পৰৱৰ্তী প্ৰশ্নলৈ আহিছো কুৱেশ্যন নম্বৰ 16 when was বিকশিত ভাৰত @2047 লঞ্চ এখন আঁচনি ভাৰতবৰ্ষক 2047 চনৰ যি 100 বছৰ সম্পূৰ্ণ হ'ব সেই তাৰ ভিতৰত সাধাৰণতে ভাৰতবৰ্ষক এখন বিকশিত দেশ হিচাপে পৰিগণিত কৰাই এই বিকশিত ভাৰতৰ মূল লক্ষ্য হ'ব আৰু এই আঁচনিখন লঞ্চ কৰা তাৰিখটো হৈছে অপচনসমূহৰ ভিতৰত ডি অৰ্থাৎ 11 ডিচেম্বৰ 2023 এটা ইম্পৰ্টেন্ট কথা হ'ব পাৰে এই বিকশিত ভাৰতক সাধাৰণতে 100 সংখ্যক যি আমাৰ স্বাধীনতা দিৱস বা ইন্ডিপেন্ডেন্স ডে হ'ব তাৰ ভিতৰত ইয়াক ভাৰতবৰ্ষক ডেভেলপ কান্ট্ৰি হিচাপে বা নেশ্যন হিচাপে পৰিগণিত কৰা হ'ব আৰু তাৰ জৰিয়তে এই বিকশিত ভাৰতৰ 4টা মূল স্তম্ভ বা পিলাৰ আছে সেইকেইটা হৈছে যুৱ দৰিদ্ৰ মহিলা আৰু অন্নদাতা পৰীক্ষাত এইকেইটা কিন্তু ইম্পৰ্টেন্ট হ'ব পাৰে এবাৰ কুৱেশ্যন নম্বৰ 17 when was PM উজ্জ্বলা যোজনা লঞ্চ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাখন কেতিয়া লঞ্চ কৰা হৈছিল এই অপচনসমূহৰ ভিতৰত আমাৰ বি অপচনটো শুদ্ধ হ'ব 1 মে 2016 এই PM যোজনা অৰ্থাৎ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাখন লঞ্চ কৰিছিল আৰু উজ্জ্বলা যোজনাখন সাধাৰণতে ফ্ৰী গেছ বা ফ্ৰী গেছ সিলিন্ডাৰ প্ৰদান কৰা আছিল উজ্জ্বলা যোজনাখনৰ মুখ্য উদ্দেশ্য তাৰ ফ্ৰী গেছৰ লগতে কিন্তু এটা ষ্টভ দিয়া হয় এটা সিলিন্ডাৰ দিয়া হয় গতিকে এইটো ইম্পৰ্টেন্ট হ'ব তাৰ লগত কিতাবা এখিনি প্ৰশ্ন সাধাৰণতে লগ কৰি দিব পাৰে আৰু নেক্সট হৈছে ই সাধাৰণতে কোনে প্ৰদান কৰিছিল হৈছে মিনিষ্ট্ৰি অফ পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছে এই আঁচনিখন সাধাৰণতে উন্মোচন কৰিছে আৰু প্ৰথম উন্মোচন কৰা ৰাজ্যখন হৈছে উত্তৰ প্ৰদেশ কুৱেশ্যন নম্বৰ 18 প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিল এই অপচনসমূহ যদি চাওঁ তাৰ ভিতৰত এই অপচনটো শুদ্ধ হ'ব 16 জুলাই 2015 চনৰ পৰা এই প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাখন আৰম্ভণি কৰা হৈছিল আৰু এই প্ৰধানমন্ত্ৰী কৌশল বিকাশ যিখন যোজনা আছে এখন সাধাৰণতে দক্ষতা বিকাশ আৰু ঔদ্যোগিকৰণ মন্ত্ৰালয়ৰ লগত জড়িত হৈ আছে
তাৰ জৰিয়তে সাধাৰণতে আমাৰ যিবিলাক যুৱক যুৱতী আছে তেওঁলোকক সাধাৰণতে শৰ্ট টাইমছ এটা ট্ৰেইনিং দিয়া হয় সেইবিলাক সাধাৰণতে পঞ্চায়ত পৰ্যায়ত হ'ব পাৰে বা ব্লক লেভেলত হ'ব পাৰে আৰু তাৰ ফলত তেওঁলোকক সাধাৰণতে নিযুক্তি দিয়া হয় বিভিন্ন স্থায়সমূহত আমাৰ ৰাজ্যসমূহত এয়া আছিলে প্ৰধানমন্ত্ৰী কুশল যোজনাৰ মুখ্য উদ্দেশ্য কুৱেশ্যন নম্বৰ 19 ষ্টাৰ্টআপ ইণ্ডিয়া কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিলে এই অপচনসমূহৰ ভিতৰত আমাৰ বি অপচনটো শুদ্ধ হ'ব 16 জানুৱাৰী 2016 ৰ পৰা এই ষ্টাৰ্টআপ ইণ্ডিয়া আঁচনিখন আৰম্ভ কৰা হৈছিল Question number 20 when was the solar roof scheme launched অৰ্থাৎ সৌৰ চালৰ আঁচনি এখন নতুনকৈ প্ৰণয়ন কৰা আঁচনি এই আঁচনিখন অপচনটো দি চাও আমাৰ সি অপচনটো শুদ্ধ হ'ব 13 ফেব্ৰুৱাৰী 2024 ত লঞ্চ কৰিছে এই আঁচনিখনৰ বিষয়ে কেইটামান তথ্য আমি জানি থব লাগিব শেহতীয়াকৈ ভাৰত চৰকাৰে পিএম সূৰ্য ঘৰ মুফ্ত বিজলী যোজনাৰ অধীনত এই সৌৰ চুলা যিখন চালৰ আঁচনিখন প্ৰণয়ন কৰিছে মানে সৌৰ চালত তেওঁলোকে কি কৰা হয় চৰকাৰে সোলাৰ পেনেল দিয়া হয় যাৰ জৰিয়তে আমাৰ হাউস অৰ্থাৎ প্ৰতিগৰাকী গৃহত সাধাৰণতে 300 ইউনিট পৰ্যন্ত ইলেক্ট্ৰিচিটি প্ৰত্যেকটো মাহতে ফ্ৰী দিয়া হ'ব আৰু যাৰ জৰিয়তে প্ৰথম এনটো হৈছে 1 কোটি ঘৰত এই সৌৰ চালৰ ব্যৱস্থা কৰাই হৈছে এই আইনৰ আঁচনিখনৰ মুখ্য উদ্দেশ্য এতিয়া এখিনতে আমি এই তথ্যখিনিৰ লগতে অন্য কেইটামান সোলাৰৰ কথা জানি থওঁ হেতু হৈছে ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ যিখন সোলাৰ পাৱাৰ প্লান্ট হেয়া হৈছে ৰাজস্থানত আছে ভদলা সোলাৰ পাৰ্ক আৰু যদি হুদে যে গোটেই বিশ্বৰ ভিতৰত সোলাৰ পাৱাৰ ইন্ট্ৰোডিউস বা প্ৰডিউস কৰাৰ ক্ষেত্ৰত ভাৰতৰ স্থান কি হেয়া হ'ব ভাৰতৰ স্থান তৃতীয় আটাইতকৈ টপ স্থানত থকা ৰাজ্য বা দেশখন হৈছে চীন দেশ আৰু দ্বিতীয়তে হৈছে ইউএসএ আৰু তাৰ ভিতৰত তৃতীয়ত আছে আমাৰ ইণ্ডিয়া আৰু অন্য এটা প্ৰশ্ন হ'ব পাৰে যে ভাৰতৰ প্ৰথমখন যিখন সোলাৰ সিটি হেখনৰ কোনখন ঠাইত আছে সোলাৰ সিটিখন হেয়া হৈছে মধ্য প্ৰদেশৰ সাঞ্চি চহৰখন হৈছে ভাৰতৰ প্ৰথমখন সোলাৰ সিটি এইকিটা আছিল আজিৰ ইম্পৰ্টেন্ট কিছুমান আঁচনিসমূহৰ প্ৰশ্নোত্তৰসমূহ পৰৱৰ্তী সময়ত নতুন এটা ভিডিঅত আপোনালোক সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅটো ইয়াতে সমাপ্ত কৰিছো